জনাইছোঁ আৰু মই আজি ৰাতিপুৱা 6টা বজাতে মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মই একচুৱেলি সোনকালে উঠোঁ কিন্তু আজি অলপ লেট হৈ গ'ল সেইকাৰণে মৰ্ণিং ৱাক কৰিবলৈ যাব পৰা নাই কিন্তু এতিয়া অলপ চাগে যাম অলপ ওচৰতে যাম আৰু মই ঘৰৰ পৰা ষ্টাৰ্ট দিছোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে মই ভিডিঅ' বনাইছোঁ আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব আৰু চাই থাকক আজি দিনটো মই কি কৰোঁ কি নকৰোঁ চ' প্লিজ চাব আৰু এয়া মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছোঁ ৰাতিপুৱাৰ পৰাই মই ষ্টাৰ্ট দিছোঁ আজি ভিডিঅ'টো চ' চাই থাকক সকলোৱে মৰ্ণিং ৱাক কৰিব লাগে আৰু মই মানে টাইমৰ কাৰণে ওলাব নোৱাৰোঁ মৰ্ণিং শুই উঠাৰ পিছত বহুত ঘৰত তেনেকুৱা কাম ওলাই যায় সেইকাৰণে ওলাব নোৱাৰোঁ কিন্তু আজি ওলাই আহিছোঁ অলপ তেনেকৈ এয়া মোৰ ভণ্টি জানৰ লগত আহিছোঁ হাই কৈ দিয়া হাই তাৰপিছত গৈ আছোঁ আৰু কিন্তু আমাৰ আচলতে খুব ৰাস্তাবিলাক বেয়া সেইকাৰণে আহিবলৈ মন নাযায় মই আজি ভিডিঅ' বনাব পৰা নাই এতিয়া মোৰ ভণ্টিৰ ৰুমত আহিছোঁ কি কৰি আছা এয়া আহি পালোঁ গাইছ মই এতিয়া লাইট চাইট কিয় দিয়া ভাগৰ লাগিছে এই গাইছ আহি পালোঁ এতিয়া জুনৰ ৰুমত পানী লৈ আহ এই গাইছ এয়া মোৰ ভণ্টি তাইৰ ৰুমত আহি পালোঁ এতিয়া তাই একদম ছাৰপ্ৰাইজ হৈ গৈছে যিহেতুকে তাই নাজানে ইয়াত আহিম বুলি আজি মানে মোৰ কামো আছিলে আৰু তাইৰ লগত এতিয়া মাৰ্কেট ওলাই যাম সেই গতিকে আহিলোঁ এতিয়া এয়া মোৰ ভণ্টি একে লাগেনে গাইছ কমেণ্ট কৰি জনাবচোন আৰু কিবা কোৱা তুমি কোৱা যদি হাই গাইজ মোৰ বায়ে নতুনকৈ খুলিছে চ' আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট লাইক চব কৰি দিব হা একদম কৰি দিব তাই কৈছে যিহেতুকে চ' চাই থাকক হে গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ মাৰ্কেটলৈ এয়া জুন ওলাই আছে আৰু ওলাইছোঁ আৰু গৈ আছোঁ এতিয়া ইয়াৰ পৰা আমি কি ল'ব লাগিব ৰিক্সা ল'ব লাগিব তাৰপিছত বাছত উঠি পেলাই যাম আৰু চাই থাকক গৈ আছোঁ বহুত দিনৰ মই ৰিক্সাত উঠিছোঁ কেনে লাগিছে তোমাক গৈ আছোঁ এতিয়া কি খাইছা অনিয়ন পিঠা চাহটো ক'ত লৈছে তাই এইটো মোৰ বনি আছে নোলাই নাই
হয় আৰু লেচু য'তে ত'তে গ'লে লেচু দেখিয়ে পাবা আৰু হয়নে তো ইমান ভাল লাগে লেচু দেখা পাই সেইকাৰণে মই লেচু লৈ আহিলোঁ এতিয়া বহুত টেষ্টি মিঠা আছে সেই গতিকে লৈ আহিলোঁ চাব নেকি চাওক গাইছ তাইৰ পুৰা ফেভৰেট যিহেতুকে একদম বাৰে খাইছে টেষ্টি পাইছানে বহুত ধুনীয়া মিঠা অঁ সেইটো হয় বাৰু দেই মই যিহেতুকে এটা টেষ্ট কৰিয়ে খাইছোঁ মানে সেইকাৰণে লৈ আহিছোঁ ঠিক আছে গাইছ আমি খাওঁ এতিয়া গাইছ এয়া ভাত মানে এতিয়া 12টা বাজিছে আৰু এতিয়া ভাত খাবলৈ ওলাইছোঁ আমি চ' গাইছ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চ' লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব চ' বাই বাই